কোচ ৰাজ্য এই কোচ ৰাজ্য ষষ্ঠ শতিকাত বীৰ পুৰুষ বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল। বিশ্বসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মল্লদেৱে নৰনাৰায়ণ নাম লৈ পেলাই কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু সেনাপতি হয় বীৰ শুক্লধ্বজ আৰু নাম লৈছিল চিলাৰাই। আৰু কোচসকলৰ শ্ৰেষ্ঠ নৃপতি বা ৰজা হ'ল নৰনাৰায়ণ। মল্লদেৱকে নৰনাৰায়ণ নামেৰে জনা যায়। কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাতে ৰাম সৰস্বতীয়ে মহাভাৰতৰ অসমীয়া অনুবাদ কৰে। লগতে অনন্ত কণ্ডলীয়ে দশম স্কন্ধ ভাগৱতৰ অনুবাদ কৰে আৰু বকুল কায়স্থই গণিতৰ পুথিৰ লগতে আন বহুতো পুথি ৰচনা তথা অনুবাদ কৰে। শংকৰদেৱেও তেখেতৰ জীৱনৰ শেষ সময়ছোৱা নৰনাৰায়ণৰ ৰাজসভাত বিশেষ সন্মান লাভ কৰি সাহিত্য সংস্কৃতিৰ সাধনা কৰিছিল। নৰনাৰায়ণে নিজ ৰাজ্যত নাৰায়ণী মুদ্ৰা নামৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল। চিলাৰাই কোচ নৃপতি নৰনাৰায়ণৰ ভাতৃ তথা কোচ ৰাজ্যৰ সেনাপতি আছিল আৰু চিলাৰায়ৰ অনুৰোধতে শংকৰদেৱে ৰাম বিজয় নাটক লিখে আৰু মাধৱদেৱে জন্ম ৰহস্য পুথিখন ৰচনা কৰিছিল।